আমি কৈছো CM স্যারে ভাল পাই পেলে আমাক এজন মন্ত্রী দিছে ধন্যবাদ, কিন্তু আমি মন্ত্রী বিচারা নাছিল। আমার আশা নাই, আমার আশা নাই মানে আশা কৰি কি লাভ আছে? আমি নলমেই বুলি কৈছো, নালাগে বুলি কৈছো, আৰু ইয়াত কিবা আশা থাকে নেকি? পূৰ্বৰ ইউপিএল চৰকাৰে নীতিগতভাৱে কাপোৰীয়া অঞ্চলসমূহত লাইচেঞ্চ দিছে কাপোৰ মেল, কিন্তু যিটো চৰকাৰী তাতকে ডাঙৰ মিছিল বহাই তেওঁলোকে অবাধে যি বন্ধ কাৰ্য চলাই আছে অতি গোপনে, এই ক্ষেত্ৰত কি ব্যৱস্থা ল'ব? বুজি পোৱা নাই না মই। নতুনকে লাইচেন্স দিয়া নহব এতিয়া, আগত যি হল হল। এতিয়া এই সমিল নতুন খোলা মানে জঙ্গল কাটা, মিলটো কোনটো কিহৰ কাৰণে সমিল কৰে? এই জঙ্গল কাটিবৰ কাৰণেহে, এইটো কাৰণে এইটো ফৰেষ্টৰ পৰা এইটো এলাউ কৰিব নালাগে এতিয়া, আৰু কৰিব নিদিওঁ। নতুন সমিল খুলিব নিদিম। আগৰখিনি ডাঙৰ মিছিল বহাই কিন্তু চলাই আছে। এই চাম না আমি, আপুনি কৈছে যিহেতু আমি গম পাইছো, এতিয়া আমি সাৰ্ভে কৰিম, এইটো ভাল কথা। মূল্য বৃদ্ধিৰ কাৰণে আপুনি আপোনালোকৰ MCLৰ নাই, এইটো আমাৰ কাউন্সিল ডিচিশন। MCLA চবে নিজৰ চেলাৰীটো 30% কমাই লৈছে। কাৰণটো হ'ল চবে জানে, আজি গোটেই দুনিয়া বা গোটেই ভাৰতবৰ্ষ বা গোটেই অসমৰ যিটো ইকনমি ডেইলি কি অৱস্থা দায়ী আছে, আপুনি ইয়াত যদি বেতনটো কমাই ল'ব পাৰে, তেতিয়াহ'লে চৰকাৰৰ কাৰণে বেছি কাম কৰিবলৈ সুবিধা হ'ব। আপুনি নিজৰ চেলাৰীটো কমাই লোৱা মানে চৰকাৰক সহায় কৰা কাম কৰিবলৈ। সেইটোৱে অকল চেলাৰী নহয়, দিয়ে সেইটো 30% কমাই দিছো। ট্ৰেভেলিং এলাউন্স আৰু ডেইলি এলাউন্স দিয়ে। আজি মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ল, তাতে নাই নাই, আমি কৈছো CM স্যারে ভাল পাই পেলে আমাক এজন মন্ত্রী দিছে ধন্যবাদ, কিন্তু আমি মন্ত্রী বিচারা নাছিল। আগলৈ কি আগলৈ? আগলৈ আশা থাকে, আমার আশা নাই, আমার আশা নাই মানে আশা কৰি কি লাভ আছে? আমি নলমেই বুলি কৈছো, নালাগে বুলি কৈছো, আৰু ইয়াত কিবা আশা থাকে নেকি? CM স্যারক আমি ধন্যবাদ দিছো, একজন মন্ত্রী দিছে, কিন্তু আমি বিচারা নাছিল। কথা হৈছে এইটো এইফালে অসমটো বেলেগ, BTCটো বেলেগ। BTC কথা সুধক না, সেইফালে কি হৈছে কোৱা নাই, এইটো দিছপুৰৰ কথা। দিছপুৰৰ কথা হা কি সম্প্ৰসাৰণ? এইটো নাই, এইটো নাই, এইটো নাই, এইটো নাই, এইটো নাই, এইটো নাই। এইটো এডুকেশ্যন ডিপাৰ্টমেন্ট লগত আলোচনা কৰিলে গম পাব। মুঠতে আমি 8 মাহ হৈছে প্ৰায়, বিৰাট সুন্দৰকে আমি কাম কৰিম, কোনো নাৰাজ হ'ব নালাগে। যিসকল লিগেল এইটো পাবই, থিয়েটাৰ হওক, যিকোনো ফৰেষ্ট আৰু আমাৰ DCDC সেক্ৰেটাৰী, সেইবিলাকক আমি ভেৰিফাই কৰি আছে, জেনুইন 100%।